আহাচোন আমি আজি স্বৰবৰ্ণ কেইটাৰ সৈতে চিনাকি হওঁ। অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ৰি, এ, ঐ, ও, ঔ। আহাচোন আমি শব্দৰ সংসাৰলৈ যাওঁ। এইটো কি বৰ্ণ জানানে? অ, খুলি যোৱা অ। অ, আহিলা। যোৱাচোন তোমাৰ সংসাৰলৈ যোৱা ইহঁতক। আতে অমৰা, এইবোৰ অমৰা। আতে অমিতা, পকা পকা অমিতা। আতে অপৰাজিতা, বলাচোন আৰু ভিতৰলৈ যাওঁ। আতে অজগৰ, পলোৱা পলোৱা। বাচিলো দেই। মই হলো আ, আতে আম। আইতা, আত। আকাশ, মই হলো হুঁচৰি, হুঁচৰিতে ইটা। ইলিছ মাছ, ইলাচি। ইকৰা, মই হলো দীৰ্ঘই, দীৰ্ঘইতে ইগল। পৰিলো। ঈশ্বৰ, ঈদ। মই হলো ৰচৌ, ৰচৌতে উট। উদ, উকিল, উঘা। ছাত্ৰ ছাত্ৰীসকল মই হলো দীৰ্ঘ উতে উৰু। ঊনসূতা, 19। মই হলো ঋ, ঋতে ঋষি। ঋষি, ঋক্ষ। তুমি হলা এতে এৰাপাত। এন্দুৰ,
এছাৰি মই হ'লো ঐ ঐতে ঐৰাবত ঐতিহাসিক মই হ'লো ওতে ওলকবি ওট অকণি মই হ'লো ওতে ঔটেঙা ঔষধ ধন্যবাদ।